বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ সরকার थानो हायै बायदि जोबोद गरम एबा बिदुं दुंखावनाय समावनो खनले खनले मोब्लिब दानबाय थानाय आरो गोबां हाराव मोब्लिबनि बिल लानायनि थाखाय हादरसा नाङै खुद्रिखांनाय फोरमायबाय थानाय समावनो दिनै गसाइगावआवबो सहायनो हायै जानानै मोब्लिब बिफाननि हेंथायारि हाबाफारि खालामो रायजोफोरा। गसाइगाव महकुमानि काछारी गामिनि रायजोफोरा दिनै सोहोरनि तिनिआलि महाराजपुराव थानाय मोब्लिब बिफाननि मावख'नि लांगोनायाव हेंथायारि हाबाफारि खालामो। हेंथायारि हाबाफारि खालामनाय रायजोफोरनि अजद बायदियैब्ला सिगांनिख्रुइ मोब्लिब बिला बांद्राय फैदों आरो गरमाव थानो हायै जानाय समावनो मोब्लिबखौ खनले खनले दाननानै होदों। लोगोसे गामियाव मोब्लिब बिल होग्रा सोरखारि नङै फसंथाननि मावथिफोरा न' थांनानै बिल बानायालासिनो मावख'आव जिरायनानै गोसो बायदियै बिल बानायना हरबाय थानायनिबो अजद खालामो रायजोफोरा। বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ সরকার সকলো সাংবাদিক বন্ধুসকলক ধন্যবাদ জনালো। আমাৰ আজি যিখন কাৰ্যসূচী এই কাৰ্যসূচী হ'ল আমাৰ যিখন মানে বিল অতিৰিক্ত বিলৰ কাৰণে আজি আমাৰ প্ৰতিবাদ কৰিবলগীয়া হ'ল। চৰকাৰে মানে এইখিনি বুজিব লাগে যে ইফালে মূল্য বৃদ্ধি তাৰপিছত তাৰ ওপৰত যদি এনেকা মানে বিদ্যুতৰ বিল মানে বঢ়াই দিয়ে তেতিয়াহ'লে আমি সাধাৰণ জনতাখিনি কি কৰিম? এনেকা যদি মূল্য বৃদ্ধিৰ বোজা জাপি দিয়াৰ পিছতো চৰকাৰে তাৰ পিছতো মানে এনেকুৱা বিল যদি বৃদ্ধি কৰে তেতিয়াহ'লে আমি সাধাৰণ ৰাইজখিনি ক'ত যাম? চৰকাৰক মই এটাই আমাৰ দাবী জনাইছো যে মানে আমাৰ যিখিনি মানে বিদ্যুতৰ বিল এই বিদ্যুতৰ বিলখিনি যাতে হ্ৰাস কৰে আৰু আমাৰ যিখিনি দাবী এইখিনি যাতে পূৰণ কৰে। চৰকাৰলৈ এইখিনি ধন্যবাদ অনুৰোধ জনালো। আৰু দ্বিতীয় কথা হ'ল যে আমাৰ যিখন মানে তাতে আমাৰ অঞ্চলৰ যিখন কাৰেণ্ট তাতে মানে যিজনে মানে বিলটো বনায় তেওঁ মানে ঘৰে ঘৰে গৈ পেলাই বিলটো নবনায়, মানে ঘৰতে বহি পেলাই মানে ডাইৰেক্ট বিল বনাই দিয়ে। তো এনেকা বিল বনাই দিয়ে আৰু মানে বহুতো এনেকুৱা মানে মানে কনজুমাৰ নাই, সেইকেইটা মানে বিদ্যুৎ জ্বলাই আছে, মানে সেইকেইটা ঘৰতে দালালি কৰি পেলাই সেইকেইটা ঘৰত গৈ পেলাই বিল উঠায়। চৰকাৰক এইখিনি বস্তু গুৰুত্ব সহকাৰে ল'বলৈ দাবী জনালো। নিয়মকে পোৱা নাই। চৰকাৰে কৈ থাকে যে 24 ঘণ্টা ঘৰে ঘৰে বিজুলী থাকিব, কিন্তু 24 ঘণ্টাটো বাদে দিয়ক 24 মিনিটৰ কাৰেণ্ট নাথাকে। চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছে যে ঘৰে ঘৰে 24 ঘণ্টা বিজুলী বাতি জ্বলিব, 24 ঘণ্টা নাথাকে, 24 ঘণ্টা দূৰৰ কথা 24 মিনিটৰ নাথাকে। চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰিব লাগিব। তাৰপিছত দ্বিতীয় নম্বৰ কথা হ'ল যে এখন চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈছে, যেনেকুৱা মানে অৰুণোদয় আঁচনি, বিভিন্ন আঁচনি। এই আঁচনিৰ জৰিয়তে আমালোকৰ মানে কি কয় কাৰেণ্টৰ ওপৰত আমালোকৰ ওপৰত মাধমাৰ মানে সজাইছে নেকি? চৰকাৰে মানে এইখিনি মানে যিবোৰ আঁচনি আনিছে এই আঁচনি চৰকাৰে মানে আমাৰ ওপৰত মানে বিলৰ বৃদ্ধি কৰি আছে নেকি? কোনটো গাঁৱৰ পৰা আহিছে? আমালোকে কাছাৰী গাঁৱৰ পৰা আহিছো। ইয়াৰ আগত আপোনালোকে অফিচত কিবা জনাইছিল নেকি? অফিচত ইয়াৰ আগত আমি বহুতবাৰ আহিছো, 3-4জনকৈ আহিয়ে থাকো। SDO ছাৰে আমাক মানে কৈ থাকে যে তোমালোকে তাতে যিয়ে বিল বনায় তাৰ লগত যোগাযোগ কৰা, সিয়া ককা SDO ছাৰৰ লগত যোগাযোগ কৰা। মানে এক প্ৰকাৰ ক'বলৈ গ'লে আমাক কোনো গুৰুত্বই নিদিয়ে। চ' সেইকাৰণে আজি আমি বাধ্য হৈ আমি এনেকুৱা প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো। আমি সহায় নাপাওঁ, ইয়াৰ প্ৰত্যুত্তৰত আমি ইয়াতকৈ ভয়ানক আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিম। গতিকে চৰকাৰক দাবী জনাইছো অতি সোনকালে যাতে আমাৰ দাবীখিনি মানি লয়।